নমস্কাৰ, মই দীপাংকৰ বিশ্বক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্যতা ব্লগলৈ। এয়া আছে আমাৰ হিয়া, আজি হিয়াৰ অন্নপ্ৰসন্ন। মই বৰ্তমান আছোঁ ৰঙিয়াত। ফুল চাকি অৰ্থাৎ কি পূজা দিয়াৰ বাবে যিখিনি বস্তু প্ৰয়োজন এইখিনি চব দোকানত পোৱা যায়। আৰু মই আছোঁ বৰ্তমান ৰঙিয়া শিৱ মন্দিৰ মুখ্য তৰণ। ৰঙিয়া শিৱ মন্দিৰ মুখ্য তৰণ, এইটো মেইন গেট। এনেকৈ মই ভিতৰত সোমাই যাম। ভিতৰত কি আছে কি নাই মই আপোনালোকক দেখুৱাই যাম আগফালৰ পৰা। মই ভিতৰত সোমাই যাই আছোঁ, আপোনাৰ চাৰিওফালে দেখাৰ চেষ্টা কৰিম। এটা মন্দিৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় শিৱ মন্দিৰ। এয়া মন্দিৰৰ পুৰোহিতজনে অন্নপ্ৰসন্নৰ নিয়মসমূহ আৰম্ভ কৰিলে। আৰু আমাৰ ছোৱালীজনী মোমাকৰ কোলাত বহি আছে। ইপিনে আছে ভিনদেউ, ছোৱালীজনীৰ মাহীয়েক, ভাগিন, মাক, খুৰী, বাবু, দাদা, বৌ আদি সকলোৱে আছে। কেমেৰাত হয়তো আপোনালোকে দেখা পোৱা নাই, আছে ইপিনে বহি আছে। আৰু ইপিনে পুৰোহিতজনে কিছু সময় পিছতে কাঁহীত সকলো লৈ লৈছে, ভাত, পায়স ইত্যাদি। আৰু ইপিনে দাদাকে পায়স খুৱাই দিছে আৰু তাইও খাই আছে, মিঠা পাইছে। সেইকাৰণে তাইও ভাবিছে কি বস্তু, সেইকাৰণে মিঠা পাই কি ধুনীয়াকৈ। ৰঙিয়া বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মণ্ডপ শিৱ মন্দিৰ। ইয়াতো দুৰ্গা পূজাও কৰা হয়। আহি পোৱা নাছিলোঁ কোনোদিনো, আজি প্ৰথমতে আহিছোঁ, যদিও ভাল লাগিছে। শিৱ মন্দিৰৰ লগত দুৰ্গা পূজাও হয়। এয়া শিৱ মন্দিৰটো, ৰঙিয়া শিৱ মন্দিৰ। চাৰিওফালে বহুতখিনি ভাল লাগে, আশে পাশে। আৰু এইখিনি হৈছে মন্দিৰৰ একেবাৰে ভিতৰৰ জেগাখিনি। এইখিনিত সকলোৱে যাই শিৱলিংগটোত পানী ঢালিছে, সকলোৱে গাখীৰ ঢালি আছে। ইয়াৰ ভিতৰত মন্দিৰৰ ভিতৰ ভাগ কি ধুনীয়া। আৰু ইয়াতে ভাতৰ আয়োজন কৰা হৈছে, ভাত ৰান্ধি আছে ইয়াতে। ভাত হৈছে, কিছু সময় পিছত আমি খাম আৰু। এয়া হৈছে সাৰগৰুটো। আৰু এইপিনে আমাৰ খোৱা লোৱা আৰম্ভ হৈ গৈছে, সকলোৱে খাই আছে। ইপিনে দাদাহঁতে দি আছে, ময়ো দিছোঁ বাৰু, নিজে নহয়, নিৰামিষ ভাত আয়োজন কৰিছে, সকলোৱে খাই। ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই আগুৱাই যাব পাৰিম। বাকীবিলাকক যেনেকুৱাকৈ আপোনালোকে ছাপোৰ্ট কৰি আহিছে, মোকো তেনেদৰে ছাপোৰ্ট কৰক, ময়ো যাতে অলপ আগুৱাই যাব পাৰোঁ।